Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ লগত এটা DIY body scrub share কৰিব ওলাইছো. Actually আমি যিমান আমি ফেচৰ ইম্পৰ্টেন্স দিও হিমান আমি বডি ইম্পৰ্টেন্স নিদু. আমি মুখৰ কাৰণে ফেস পেক হক ক্ৰীম হক বা সিৰামে হক ইমানখিনি বস্তু এপ্লাই কৰো কিন্তু আমি বডিৰ কাৰণে একোৱেট নকৰো. কিন্তু তেনেকুৱা কৰিব নালাগে. আমি বডিক আমি উইকত 2 টাইমস হলেও বডি স্ক্ৰাব ইউজ কৰিবই লাগে. সো মই আজি আপোনালোকৰ লগত এটা DIY বডি স্ক্ৰাব শেয়াৰ কৰিব ওলাইছো. যেটো আপোনাৰ যিখিনি দি বডি স্ক্ৰাবটো বনাম সেইখিনি গুটেখিনি আপুনি আপোনাৰ কিচেনতে পাব. বাহিৰৰ পৰা কোনো ধৰণৰ বস্তু আনিব নালাগে আৰু এটকাও পইচা খৰচ নোহোৱাকৈ আপোনালোকে ঘৰতে DIY বডি স্ক্ৰাব পাব. সো একচুৱেলি মাৰ্কেটত বহুত ধৰণৰ বডি স্ক্ৰাব আছে কিন্তু মই সেইবোৰ ৰিকমেন্ড নকৰো কাৰণ হেবিলাক ইউজ কৰাতকে ঘৰৰ যিবোৰ নেচাৰেল বস্তু হেবোৰৰ পৰাই যদি তাতছে ভাল ৰিজাল্ট পায় আৰু বেলেগৰ পৰা নালাগে. তো বলক তেন্তে মই কেনেদৰে বডি স্ক্ৰাবটো বনাও মই আপোনালোকৰ লগত দেখাও. আপোনালোকেও বনাব আৰু ট্ৰাই কৰিব. সো গাইস এইটো স্ক্ৰাব বনাবলৈ আপোনাক ফাৰ্স্ট লাগিব চেনি, দেন মসুৰ দাইল এন্ড দেন চাউল. আপুনি গুটেখিনি সমান কোৱান্টিটিতে ল'ব. চাউল যিমান ল'ব দাইলো সিমান ল'ব, দাইল যিমান ল'ব চাউলো সিমান ল'ব. তাৰ লাষ্টত লাগিব আপোনাক হালধি পাউডাৰ. মই ইয়াত কস্তুৰী হালধি ইউজ কৰিছো. আপোনালোকে কিন্তু কিচেন হালধি ইউজ নকৰিব. কস্তুৰী হালধি পাৰিলে ইউজ কৰিব আৰু যদি নাথাকে তেন আপুনি কেঁচা হালধিও মিক্স কৰি এপ্লাই কৰিব পাৰে. এন্ড দেন লাগিব আপোনাক এটা এয়াৰটাইট কন্টেইনাৰ. তাৰ পাছত আপুনি গুটেখিনি বস্তু লৈ আপুনি মিক্সিত দি ভালদৰে ব্লেন্ড কৰি ল'ব. আৰু এটা কথা মনত ৰাখিব যে আপুনি ইয়াত ফাইন পাউডাৰ বনাই নিদিব. অলপ সৰু পাৰ্টিকলছ থাকিব লাগে যেনেকৈ স্ক্ৰাবত থাকে সৰু পাৰ্টিকলছ তেনেদৰে আপুনি ইয়াত সৰু পাৰ্টিকলছ ৰাখিব. অলপ গোটাকৈ ৰাখিব. সো মই বলক মই তেনেহ'লে ভালদৰে ব্লেন্ড কৰি লওঁ. সো গাইস মোৰ ব্লেন্ড কৰা হৈ গ'ল. এতিয়া মই এয়াৰটাইট কন্টেইনাৰত গুটেখিনি বস্তু দি দিম আৰু তাতে মই হালধিটো মিক্স কৰিম. আপোনালোকে আগতেও ইউজ কৰিব পাৰে কিন্তু মই এতিয়া ভালদৰে ইউজ কৰি ল'ম. আৰু ইয়াত হালধি পাউডাৰ মই 2 চামুচ বা 3 চামুচ তেনেকৈ দিম. আপোনালোকে যিমান ইউজ কৰে সিমান আপোনালোকে দিব পাৰে হিচাপত. সো গাইস মোৰ DIY বডি স্ক্ৰাব ৰেডি হৈ গ'ল. এইটো স্ক্ৰাব আপুনি ইউজ কৰিলে আপুনি সাবুন ইউজ কৰিবলৈ একেবাৰে পাহৰিয়ে যাব আৰু ইয়াৰ ফাৰ্স্ট ইউজতে আপুনি বহুত ভাল ৰিজাল্ট পাব. মইতো 100% গ্যাৰান্টি দিব পাৰোঁ কাৰণ মই সদায় ইউজ কৰি আহিছোঁ. আৰু এইটো স্ক্ৰাব আপুনি সদায় বেছিকৈ বনাই আপুনি এমাহ দুমাহলৈকে ইউজ কৰি থাকিব পাৰিব. সো মই কেনেদৰে ইউজ কৰিব লাগে মই অলপ দেখুৱাই দিওঁ বলক. এটা বাউলত মই অলপ বডি স্ক্ৰাবটো লৈছোঁ. তাত আপুনি গোলাপ জলো দিব পাৰে, গাখীৰো দিব পাৰে. যদি সেইবোৰ দিব নিবিচাৰে আপুনি সুদা পানী দিও ভালদৰে মিক্স কৰি ল'ব. এটা থিক পেষ্ট হ'ব লাগে. সো মই পানী দিয়ে মিক্স কৰিছোঁ. অলপ ইয়াত পাতল হৈ গ'ল পেষ্টটো সেইকাৰণে মই আৰু অলপ পাউডাৰ দি ভালদৰে ঠিক কৰি লৈছোঁ. সো গাইস মই হাতত ইউজ কৰি দেখুৱাইছোঁ. আপোনালোকে ফুল বডিত ইউজ কৰিব. মই অলপ স্ক্ৰাব লৈ ভালদৰে স্ক্ৰাব কৰিম এণ্ড দেন মই ঠাণ্ডা পানীৰে ৱাছ কৰি দিম. সো আপোনালোকে চাই থাকক, চালেই বুজি পাব. ৱাছ কৰি দিয়াৰ পাছত গাইজ আপোনালোকৰ স্কিনখন বহুত বেছি ছফ্ট এণ্ড স্মুথ ফিল কৰিব. সো এবাৰ গাইজ ট্ৰাই কৰি চাব এণ্ড দেন মোক কমেণ্টত জনাব যে কেনেকুৱা ৰিজাল্ট পালে. সো এইটো বডি স্ক্ৰাব গাইজ আপোনালোকে যদি শাৱাৰ জেল ইউজ কৰে দেন আপুনি শাৱাৰ জেলৰ লগত মিক্স কৰি লগাব পাৰে. বা আপোনালোকে যদি শাৱাৰ জেল ইউজ নকৰে আপুনি চাবোন ইউজ কৰাৰ পাছত এইটো বডি স্ক্ৰাব লৈ তাত অলপ পানী মিক্স কৰি আপুনি আপোনাৰ পুৰা বডিত আপুনি স্ক্ৰাব কৰিব পাৰে. আপোনাৰ বডিত যদি কোনোবা এটা পাৰ্টত ডাৰ্কনেছ আছে, পিগমেণ্টেশ্যন আছে দেন আপুনি এইটো লাহে লাহে স্ক্ৰাব কৰি থাকিলে আপোনাৰ লাহে লাহে গোটেইখিনি ডাৰ্কনেছ বা পিগমেণ্টেশ্যন ৰিমুভ হৈ যাব. সো আপোনালোকে এনেধৰণে বডি স্ক্ৰাবটো ইউজ কৰিব. আৰু এটা কথা মনত ৰাখিব যে এইটো বডি স্ক্ৰাব আপুনি এয়াৰটাইট কণ্টেইনাৰত ৰাখিব আৰু কোনো ধৰণৰ তাত পানী পাব নালাগে. যদি পানী পায় তেন্তে এইটো বেয়া হৈ যাব. সো চামুচেৰে উলিয়াব আৰু এটা কণ্টেইনাৰত বা তেনেকুৱা ধৰণৰ বাটিত
আপুনি লৈ পেলাই তাত পানী মিক্স কৰি পেলাই ইউজ কৰিব পাৰিব বা শাৱাৰ জেল যদি ইউজ কৰে শাৱাৰ জেলৰ লগত মিক্স কৰি ইউজ কৰিব আৰু একচুৱেলি এইটো ইউজ কৰিলে চাবোন ইউজ নকৰিলেও হয় কিন্তু ইয়াত যেহেতু ফ্ৰেগ্ৰেন্স নাই সো ফ্ৰেগ্ৰেন্স নাই কাৰণে মই আপোনালোকৰ লগত আপোনালোকক চাবোন ইউজ কৰাৰ পাছত এইটো ইউজ কৰিবলৈ কৈছোঁ সো চাবোন ইউজ কৰাৰ পাছত এইটো ভালদৰে আপোনাৰ বডিত স্ক্ৰাব কৰিব দেন স্কিন ইমানে স্মুথ ফিল কৰিব বহুত বেছি স্মুথ এণ্ড সফ্ট ফিল কৰিব আপোনাৰ যিমান স্কিনৰ পিগমেণ্টেশ্যন আছে ডাৰ্ক আছে ডেড চেল আছে গোটেইখিনি ৰিমুভ হৈ যাব সো ইয়া আজিৰ ভিডিঅ' ইমানে গাইজ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে দেন প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব সো আকৌ লগ পাম নতুন এটা ভিডিঅ' নতুন এটা টপিকত সো বাই বাই গাইজ